BDC खुंथाया हाग्रा बिफाननिफ्राय रेभिनिउ दैखांनायाव फेलार जादों नामा? दंफांनि मिल सालायगिरिफोरनिसिम आसाम सरकारनि नोजोर। दिनै हाग्रा बिफाननि मन्थ्रि जयन्तमल्ल बरुवानि हांख्रायनायाव गुवाहाटीयाव आसामनि DFO आरो गुबुन गुबुन बिफाननि मावख'आरिफोरखौ लानानै हाग्रा बिफाननि मावख'आरिफोरनि सायाव मोनसे रिभिउ जानानै थाङो। रिभिउ मेलनि गेजेरजों आसामनि हाग्रा बिफाननि मन्थ्रि जयन्तमल्ल बरुवा बिथाङा मावख'आरिफोरखौ माखासे मानि बिथोन होयो आरो सांग्रां जानो थाखाय खावलायो। फारसेथिं BTCनि हाग्रा बिफाननि EM फानिराम ब्रह्म बिथांखौ खाथियाव फजना लानानै रोखा बुंथियो दि BTC खुंथाया 250 कौटिनिफ्राय 300 कौटिसिम रेभिनिउ एबा आय दैखांनो हानांगोन। मानो 75 कौटि होननानै मन्थ्रि बिथाङा रिभिउ मेलनि गेजेरजों सोंथि जायो एबा सन्देहगोनां बाथ्राखौ फोरमायो। मन्थ्रि बिथाङा बेखौबो बुंबावो दि जुदि BTCआव 300 कौटि रेभिनिउ दैखांनो हायोब्ला BTCनि मावख'आरिफोरनि दरमाखौनो होजोबनो हागोन होननानैबो फोरमायो। फारसेथिं आसामनि हाग्रा बिफाननि गोदान मन्थ्रिया बेबाराव आयेन बेरेखायै दंफांनि मिल होना दंफां हानानै फालांगि खालामनायनि सायाव नोजोर होदों। लोगोसेनो मावख'आरिफोरखौ गोख्रों बिथोन होदों दि जेराव जेराव आयेन बेरेखा काठनि मिल दं बेखौ हाग्रा बिफाननि मावख'सिम खम समनि गेजेरावनो दैथायहरनो आरो बेनि थाखाय गोब्राब साजा होनाय जागोन होननानैबो फोरमायो मन्थ्रि बिथाङा। আজি BTC এৰিয়া আছে, ডিমা হাছাও আছে, কাৰ্বি আংলং আছে, তাত কেনেকুৱা ধৰণৰ, কাৰণ BTC এটা ডাঙৰ ৰেভিনিউ আহিব লাগে। আজি BTC চৰকাৰে কিমান কৈছে 75 crores, কিমান পালে 75 crores। গতিকে মই ভাবো যে BTC চৰকাৰে 75 নহয়, আজিৰ তাৰিখত ৰেভিনিউখিনি ঠিক কৰি দিলে 200 কোটি টকা এই বছৰ আৰামত পাব, 300 কোটি টকা, গোটেই BTCৰ দৰমহা ক্লিয়াৰ হৈ যাব। তেওঁলোকে লওক নিয়মত যদিও ৰেভিনিউ আমাৰ তাত জমা হ'বলৈ আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আছিল, BTCক আমি দি আছিলো, এতিয়াও BTCয়ে লৈ আছে। আমাৰ এটা নিজৰ মাজৰ আণ্ডাৰষ্টেণ্ডিং, যদিও ৰেভিনিউটো ষ্টেট এক্সেছনত আহিব লাগে, আমি কেতিয়াও এইটো এটা আণ্ডাৰষ্টেণ্ডিঙত চলি আছিল। গতিকে BTCয়ে যদি কালি 300 কোটি টকা পায়, 200 কোটি টকা পায়, BTCখনটো ভালকে চলিব। BTCৰ আজি দৰমহা দিবলৈ 10টা এমপ্লয় ল'বৰ কাৰণে সুবিধা হ'ব। এইটো BTCৰ ডাঙৰ চ'ৰ্চ। আমি যদি GSTটো পাওঁ, আমাৰ তাতো এটা GST আহিব। গতিকে এই কামবিলাক আপোনালোকে কৰিব লাগিব। এটা ক'ত সুৰুঙা আছে, কি ধৰণৰ সুৰুঙা আছে, যে এই টেণ্ডাৰ প্ৰচেছটোতে সুৰুঙা আছে, এইখিনি ঠিক কৰিব লাগে। আজি গোটেই অসমত জেগাই জেগাই অজস্ৰ অবৈধ কাঠফল মিল, আপোনালোকেতো চবেই জানে। ৰেঞ্জ অফিচাৰজনে নজনাৰ কথাই হ'ব নোৱাৰে। DFOজনে নিজৰ এৰিয়াত কেইটা কাঠৰ মিল চলি আছে নাজানিব নোৱাৰেই। কেনেকে চলি থাকে, কিয় চলি থাকে? যদি চলিছে, আমাক কাঠৰ প্ৰয়োজন আছে, তাক লিগেলাইজ কৰিবৰ কাৰণে কি বুদ্ধি আছে মোক দিয়ক। কাঠৰ মিলবিলাক যে গাঁৱে ভূঞে, এতিয়া আপুনি বৰপেটাৰ এনেকুৱা অজস্ৰ অঞ্চল আছে, মই আপোনালোক নাৱৰে লৈ যাম, ওলাব। একেবাৰে চৰৰ মাজত নাৱৰে গৈ 25টা 30টা 40টা কাঠৰ মিল চলি আছে, কি আপোনালোকে নাজানে? মই এনেকুৱা অজস্ৰ অঞ্চলৰ পৰা মোৰ তাত ফটো আহে, খবৰ আহে। ইণ্টাৰনেট আপোনালোকে যোৱা আপোনালোকৰ ডিউটি নহয় নেকি? ৰেঞ্জ অফিচাৰজন DFOজনে নাজানে নেকি বৰপেটাৰ ক'ত চৰত, গোৱালপাৰাৰ পৰা ক'ত মাল আহি বৰপেটাৰ ক'ত কাটে, ব্ৰহ্মপুত্ৰৰে কোনফালেৰে মাল যে আপোনালোকে নাজানে নেকি? চব জানে, কিয় নকৰে? সেই ধৰণৰ ক'ত কিমান কাঠৰ অবৈধ মিল আছে, মোক ইমিডিয়েট ডাটা আপোনালোকে ইয়াৰ পৰা গৈয়ে দিব লাগিব। ডাইৰেক্ট মোৰ অফিচলৈকে পঠাব যে ইমান অবৈধ মিল আছে। তাৰ পিছত যদি গৈ মই কোনোবা জেগাত এটাও মিল দেখা পাওঁ, তেতিয়াহ'লে তাৰ ওপৰত ইমান বেয়া একশ্যন হ'ব যে তেওঁৰ কেৰিয়াৰটো তাতে শেষ হ'ব।